সাবস্ক্রাইব কৰক ফানি আছাম ইউটিউব চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাওক ফানি আছামৰ ভিডিঅ'সমূহ সোনকালে পাবলৈ। এই পুৱাই এক্সিডেণ্ট বাতৰিখন ওলাবই নাপাম আগে এক্সিডেণ্টটোৱে পাম মৰিল এই এটা গাড়ী চলোৱা নিচিনা মৰিল এই এটা বাতৰি নাৰখাই ভুল মুঠতে ক'ত মৰিলে এই গাড়ী এক্সিডেণ্ট দেখা নাই তই দেখা নাই বাতৰিখন চাব কি বাতৰি চাব ভাই উল্টা আহিছে ভাই উল্টা আহিছে ইমান দিন বাতৰি আসলো মই এনেকৈ পঢ়িব নাই চা এবাৰ ইনকে লচোন তুই চা এবাৰ মই ইমান দিন বাতৰি আসলো এনে হেন পোনাই মুঠতে দাদা কালি আমাৰ গাঁৱত কিবা পুলিচ চুলিচ আহিছে নেকি আমাৰ গাঁৱত অ তই শুনছা নেকি শুনছো ৰবা কাটি লগতে মই কালি পলিটোত বাহ দিছো না ময়ো অলপ কিবা শব্দ হেন পাইছিলোঁ কাক তাক বা তুই জানা নেকি মই খবৰটো লৈ দে এই বাতৰিখন ৰাখ মই আহি পৰিম এই ভাত ৰান্ধিম আপোনালোকে ভাত ৰান্ধিব পাৰিবি মই যাওঁ আহি গ'লে পৰিম ভালকৈ থবি কাৰবা কি হ'ল খবৰ এটা ল'বাই লাগছিল মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰং কিয়ে খবৰে কি খবৰ এই খবৰ বেয়া কিয় আমাৰ আগত কালি পুলিচ হৈছিল বুলি তুই গম পা না তাকেতো পুলিচ কাট্টা হৈছিল জানা না তুই আমাৰ তাকে আহিছিলে কাট্টা হৈছিল কিয় ঘটনাটো কি আছো ভিতৰলৈ নাতে ঘটনাটো কবি এই যাব লাগিছিল দেৰি হয় নেকি দেৰি হ'ব বাদ দি মই ঘটনাটো কওঁ যদি বাচাব পাৰোঁ তো দে কৈছোঁ কিয় তোৰ এটা এতিয়া পুলিচ আহিল ঘটনাটো কওঁ অলপ ভাঙি পাতি কওঁ কালি আন্ধাৰতে আছিল না মই আৰু ৰাস্তাইদি যাই থাকোঁতে এটা মানুহটো আহি মোক অকস্মাত খুন্দাই আহিলা খঙতে ইয়াৰ কাণ দুখন কাটি দিলোঁ সেইটো কানা কি কথা কয় কাণ দুখন কাঠতে মানুহ কানা হৈ যাব পাৰে কথাটো এটা বেলেগ কি হয় না মানুহটো হৈছে ভালকৈ দেখা নাপায় চশমাযোৰা পিন্ধি আহিছে না মই কাণ দুখন কাটি দিলোঁ সি এতিয়া চশমাযোৰা কেনেকৈ পিন্ধে বাপ্পাও তই এটি বৰ কথা ক'লিয়ে পুলিচ যি আহিল তাৰে পিছত তই কি কৰিলি তোক ধৰি নেনাই নেকি তই ভাবছা নেকি মই পুলিচক ভয় কৰা বুলি মই পুলিচক ভয় কৰা নাই মই কি কৰিছোঁ পুলিচ চাইলেণ্ট বাজিছি বাজাৰ লগে লগে মই ভাবছোঁ পুলিচ আহিছে দাউৰে যে একেবাৰে বাৰী খালত যাই পাৰিছোঁ মেটকা ৰাখা তাৰপিছত তাতে আছোঁ আৰু ৰাতি যে পুলিচ বিচাৰি আছে মই আৰু মোৰ মাতি মোৰ মেটকা মোৰ খাৰ মই কিয় ভয় কৰোঁ মই কিন্তু ভয় কৰা নাই তাতে ৰখি আছোঁ আৰু পুলিচ আহি কিনে বিচাৰি গুচি গৈছে বৰ মাথা খেলছা তই বৰ মাথা খেলছা তথাপিও তই মাৰবা নাগিছিল এই ব'ল এই আৰু কোনোবা আছে না মই ঘৰকো যাব লাগিছিল তথাপিও জঙাছোঁ একবাৰ মোৰো দেৰি হ'লে আগত জঙাছোঁ এই কোনে আহিছে দেখছা না কোনে ধৰবাই পাৰা নাই কোনে ময়ো গম পোৱা নাই ৰ এই কোনে আহিছে এতিয়া মাৰকে আহিছে হৈ আছ কি কোনে তই কিনে বনাই লচোন কি মোৰ নাম চুলাই খান ঘৰত মাতে সলমান খান ডাইলগ দিওঁ শাহৰুখ খান বৰ ডাইলগ মাৰিলে তই তোক কিয় মাতছোঁ না সেইনা বোলে তই বোলে কিবা ভাব বোলে সেই কৰিব দিছিলে মাষ্টৰৰ হোমৱৰ্ক না কি কৰিব দিয়ে তই কিয় নকৰিলি হাও কিয় নকৰিলি না এদি মোদী চৰকাৰে যি স্বচ্ছ ভাৰত কৰিব দিছে মোৰ বহিটো একদম সেৱা কৰি ৰাখছোঁ তই হ'লে সেনে কৰিব নাগিছিল হাও সেনে কৰিব লাগিবতো মোদী চৰকাৰৰ কথা মই মানছোঁ এই হেলমেট তই কিয় পিন্ধিছা তই ৰ বাইকত কিয় হেলমেট পিন্ধে এক্সিডেণ্ট হয় চাইকেলত এক্সিডেণ্ট হ'ল বৰ মাথা মাৰছা তই চুলাই খান না আৰু এতিয়া কি ভৰি হাও সকলোৱে দেখোন হাততে ভৰি পিন্ধে মই সেইকাৰণে ভৰিত ভৰি পিন্ধছোঁ আৰু তই এই গৰমত হাত লম্বা চলাটো কিয় পিন্ধি মইতো গোটেই গাটো তাৰমানে ৰবটৰ নিচিনাই পিন্ধিম বুলি ভাবিছিলোঁ পিছে ৰজনীগন্ধাহে লৈ গ'ল ৰজনীগন্ধা নহয় ৰজনীকান্ত হয় নেকি ভুল হৈছে দে গাঁৱৰ মানুহ না মই আৰু তই এই জোতা কিয় পিন্ধিছা এই গৰমত যা ঘৰত জোতা হালিয়া এগিলাখানতো চোলা খানৰ ষ্টাইল এয়া চেফটি দিছোঁ তো যা তোৰ চেফটি বাদ দি যা হেলমেটটো দি নি নাখাওঁ এইটো নি যা চুলাই খান হাই বন্ধুসকল কেনাই আজিও আহে নাই আজি চাউলৰ এইজন আহিছে
চুলাই খান ভিডিঅ'টো ভাল লাগছে যদি লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু subscribe কৰক। এই হ'ব দিয়ক আজি